নমস্কাৰ আপোনালোক সকলোকে সোল সিল্ক বাই জিউটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই গ্ৰান্ড বিহু সেল এপিসোড নাম্বাৰ 1 হলে আপোনালোক সকলোকে স্বাগতম জনাইছো মই কিছুমান গিভএৱে ৰাখিছো যেটো গিভএৱে ৰুলছ খিনি মই এটা ফেসবুক পোষ্ট কৰি আপোনালোক সকলোকে জনাইছো আৰু তেওঁলোকে যে উইনাৰ হয় তেওঁলোকৰ মাজৰ পৰা মই গুগলত স্পাইন কৰি পেলাই ৰিজাল্টটো শেয়াৰ কৰিম লাইভত শেয়াৰ কৰিম গতিকে ফ্ৰীতে মেখেলা চাদৰ এজোৰ আপোনালোকে পাব কোন উইনাৰ হ'ব আৰু কোনে কোনে পাৰ্টিসিপেট কৰিব মোৰ গিভএৱেত আপোনালোকে মোক ইনবক্স কৰিব আৰু যিখিনি ৰুলছ দিছো সেইখিনি আপোনালোকে ফলো কৰিলে আপোনালোকে সকলোৱে পাৰ্টিসিপেট কৰিব পাৰিব দিছো আপোনাৰ ফেসবুক টাইমলাইনত মোৰ ফেসবুকৰ ভিডিওটো বা লাইভটো আপোনালোকে শেয়াৰ কৰিব লাগিব ধুনিয়া এটা সুন্দৰ গঠনমূলক কমেন্ট এটা মোৰ ফেসবুক পোষ্টত আপোনালোকে কৰিব লাগিব লাইক কৰিব লাগিব আৰু আপোনালোকৰ টাইমলাইনত শেয়াৰ কৰাৰ লগতে 10 জন আপোনালোকৰ ফ্ৰেণ্ডক টেগ কৰিব লাগিব তো এইখিনি ৰুলছ যদি ফলো কৰে তেতিয়া হলে এই গিভএৱেটোত আপুনিও পাৰ্টিসিপেট কৰিব পাৰিব আৰু লগতে ৰুলছ খিনি মই লিখি দিছো কোনবা কেটামান কোতে হয়তো মোৰ ৰৈ যাব পাৰে আপোনালোক সকলোৱে ৰুলছ খিনি চাই ল'ব আৰু ধুনিয়াকে পাৰ্টিসিপেট কৰিব পাৰিব আৰু উইনাৰটো মই মানে চাওক এতিয়া যদি মই নিজৰ ফালৰ পৰা চুজ কৰো হয়তো কোনোবাই বেয়া পাব পাৰে গতিকে মই সন্ধিয়া ফেসবুকত লাইভ আহিম 7 এপ্ৰিলৰ দিনা 7 এপ্ৰিলত মই ইভিনিংত লাইভ আহিম আৰু লাইভত আপোনালোকৰ ফ্ৰণ্টত কেমেৰা ফ্ৰণ্টত মই যি সকলে পাৰ্টিসিপেট কৰিছে তেওঁলোকৰ নেম এড কৰি গুগলত স্পিন কৰিম আৰু গুগলে সিলেক্ট কৰিব কোন উইনাৰ হয় আৰু যিগৰাকী চুজ হ'ব তেৱে আমাৰ গিভএৱেটোত উইনাৰ হ'ব আৰু তেওঁকে আমি এজো মেখেলা চাদৰ গিফট দিম তো এই গিভএৱে আপুনিও ধুনিয়াকে পাৰ্টিসিপেট কৰিব পাৰিব আৰু সোল সিল্ক বাই জিউটিৰ এপিসোড নাম্বাৰ 1 আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই 10 জোৰ কাপোৰ আপোনালোকক অফাৰ প্ৰাইজত দি আছো আৰু এই অফাৰটো থাকিব 2 তাৰিখ সন্ধিয়া 8 বজালে আজি হৈছে 1 এপ্ৰিল আৰু 2 তাৰিখ সন্ধিয়া 8 বজালে এই অফাৰ প্ৰাইচটোত আপোনালোকে এইখিনি কাপোৰ পাব যেহেতু ষ্টক কম আছে সিঙ্গল পিছে আছে কিছুমানৰ গতিকে জলদি আপোনালোকে বুক কৰিব আৰু মোক WhatsApp নম্বৰত স্ক্ৰিনত থকা নম্বৰত WhatsApp কৰিব এইটো হৈছে এটা টছ কটনৰ জোৰা মই খুলি দেখাইছো এই জোৰাটো 40 পিস अवेलेबल আছিল মোৰ ওচৰত আৰু এতিয়া এপিসো নাই অনলি 8 পিস আছে বৰ্তমান অনলি 8 পিস আছে চাওক বডিটো এনেকুৱাকে গাত লৈ দেখাইছো চাওক বিহুৰ কাৰণে খুবেই ধুনিয়া এটা জোৰা হয় গুটে বডি এনেকুৱাকে বুটা থাকিব আৰু সাইড পটিকেটা এনেকুৱাকে আছে লগতে ধুনিয়াকে মই মেখেলাখন দেখাই দিছো আপোনালোক সকলোকে এইটো হৈছে ব্লাউজ পিস দে ব্লাউজ পিছত এনেকুৱাকে এটা পটি থাকিব আৰু এইখন হৈছে মেখেলাখন খুবেই ধুনিয়া এটা জোৰা মুগা কালাৰৰ হয় টছ কটন হয় হ্যান্ডমেড হয় আৰু এই জোৰাটো আপোনালোকে নেক্সট পাবলৈ গৈ আছে ব্লু পাৰ্পল এন্ড মেৰুন আৰু ৰেড কালাৰত अवेलेबल হ'বলৈ গৈ আছে পৰখিলা আপোনালোকে পাই যাব বহুতে বিচাৰি আছে 40 পিস अवेलेबल আছিল গুটেখিনি সোল্ড আউট হৈ গৈছে যি সকলে নেপালেগে আপোনালোকে এডভান্স বুকিং কৰি ল'ব আৰু মোক পেমেন্টটো কৰি থৈ দিব স্ক্ৰিনশ্বট দি থৈ দিব WhatsAppত তেওঁলোকে পাব তো নেক্সট তিনটা কালাৰত আহিবলৈ গৈ আছে দে তো ওয়েলকাম টু গ্র্যান্ড বিহু সেল এপিসোড নাম্বাৰ 1 এজোৰ কটন কেঁচাপাতৰ জোৰা হয় আৰু এইটো খুব স্মুথ কোৱালিটি হয় এইকেটা সাইড পটি হয় আৰু ইয়াৰ কিন্তু কালাৰটো যেটো কেমেৰাত দেখি আছে এইটো কালাৰ নহয় মই ফটোখন ওপৰত লগাই দিছো ইয়াৰ কালাৰটো এইটোহে হয় কেমেৰাত বেলেগ আহিছে পিংক আৰু ইয়েলো এন্ড সিলভাৰ গুণাৰ কাম কৰা আছে আৰু পিংকত মিনা কৰা আছে খুবেই ধুনিয়া আৰু মৰম লগা জোৰা এটা যে ফুলি থকা কোৱালিটি হয় কেঁচাপাত কটনৰ হেতু নহয় এইটো একদম স্মুথ কোৱালিটি হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 3000ত আজি আপোনালোকে যিমান কেইজো কেঁচাপাত কটন মই আপোনালোকক দেখাম সকলোখিনি আপোনালোকে অনলি অফাৰ প্ৰাইজত পাব আৰু 3000 रुपीजত আজি পাব আৰু এই অফাৰটো অনলি 2 তাৰিখৰ 8টা বজালৈকে থাকিব দেই সন্ধিয়া তো তাৰ পিছত আপোনালোকে কিন্তু আমাৰ ৰেগুলাৰ প্ৰাইজতহে ল'ব পাৰিব এইটো প্ৰাইজত নাপাব এইজোৰ খুব ধুনিয়া মৰম লগা জোৰা ইয়েলো কালাৰত ৰাণী পিংক আৰু গ্ৰীনৰ আৰু সিলভাৰ গুণাৰ কাম কৰা আছে নেক্সট এইজোৰ ব্লু কালাৰত হয় ৰাণী পিংক আৰু সিলভাৰ গুণাৰ কাম কৰা আছে গুটে বডিটোতে এনেকে কপফুল ডিজাইনৰ কাম কৰা আছে আঁচলটো খুব বেছি হেভি হয় আৰু মেখেলাখনতো তিনটা লাইনত খুব ধুনিয়াকে কপফুলত কাম কৰা আছে পিংক আৰু সিলভাৰ গুণাৰে এইটো ইয়াৰে ব্লাউজ পিস সাইড পটি আৰু এখন মেখেলাখন খুব ধুনিয়া জোৰা জলদি সকলোৱে বুকিং কৰিব কিয়নো এটা পিছে अवेलेबल আছে আৰু অফাৰ প্ৰাইজত যিখিনি কাপোৰ মই আপোনালোকক দি আছো আপোনালোকে তাত বহুত বেছি মৰম দিছে আৰু জলদি সোল্ড আউট হৈ যায় গতিকে যিয়ে ল'ব বিচাৰি আছে ভাবি আছে তেওঁলোকে জলদি স্ক্ৰিনত থকা নম্বৰত ডিএম কৰি আপোনালোক পছন্দৰ কাপোৰযোৰ বুকিং কৰি ল'ব এইজোৰ মেৰুন বা ওয়াইন কালাৰ আপোনালোকে যিয়ে কয় আৰু খুব ধুনিয়া এটা কালাৰ আৰু ইয়েলো আৰু সিলভাৰ গুণা কাম কৰা আছে এখনৰ মেখেলাখন হয় আৰু ভাদৰখনৰ গুটি বডিতে এনেকুৱাকে কাম কৰা আছে অনলি 3000 रुपीजত আপোনালোকে এই জোৰা কেটা লাভ কৰিব পাৰিব আজি